বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিস্টিংশন লাভ কৰি আমাৰ আমতলা গাঁও তথা সমগ্ৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো। ধন্যবাদ। আমি সভাপতি ডাঙৰীয়াৰ হাতেৰে এখনি অভিনন্দন পত্ৰ জ্ঞাপন কৰিলো। এয়া ডিস্টিংশনেৰে আমাৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। ধন্যবাদ। ৰেবাশ্ৰী বৰুৱা ভৱিষ্যত উজ্জ্বল কামনা কৰিলো। ধন্যবাদ। এখনি মানপত্ৰৰে তেখেতক সম্বোধনা জনাইছো। এয়া ৰেবাশ্ৰী বৰুৱা। এইবাৰ নিহাৰিকা দেৱীয়ে প্ৰথম বিভাগত লেটাৰ সহ উত্তীৰ্ণ হৈ আমতলাৰ বাবে যে গৌৰৱ কঢ়িয়াই দিছে তাৰ বাবে এখনি সুনাম গামোচাৰে আদৰিছে। এয়া সভাপতি ডাঙৰীয়া, তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰা। আৰু এখন মানপত্ৰৰ দ্বাৰা তেওঁক সম্বোধনা জনোৱা হ'ল। এইবাৰ আন এগৰাকী কৃতি ছাত্ৰী চিত্ৰলেখা দেৱী, তেওঁ প্ৰথম বিভাগত লেটাৰ সহ উত্তীৰ্ণ হৈ গাঁৱৰ বাবে যি গৌৰৱ কঢ়িয়াই দিছে তাৰ বাবে সভাপতি ডাঙৰীয়াই এখনি সুনাম কামনাৰে তেওঁক আদৰণি জনালে। তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰা। এয়া আমাৰ মাজত চিত্ৰলেখা আন এগৰাকী কৃতি ছাত্ৰী আৰু ছাত্ৰ দিগন্ত বৰুৱা, তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰা। এয়া আন এগৰাকী ছাত্ৰী আমতলা গাঁৱৰ গৌৰৱ চানি ৰাখে সুক্ষেত্ৰীৰে 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে। তেওঁ ভৱিষ্যত উজ্জ্বল কামনা কৰি এয়া মাধৱ দেৱনাথে এখনি সুনাম গামোচা আৰু এখনি অভিনন্দন পত্ৰ জ্ঞাপন কৰিছে। চাৰিদাসৰ ভৱিষ্যত উজ্জ্বল কামনা কৰা। আন এগৰাকী কৃতি ছাত্ৰী আমতলা গাঁৱৰ গৌৰৱ দীপ্তি দাসে 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে অৰ্জন কৰি গাঁৱৰ বাবে যি গৌৰৱ কঢ়িয়াই দিছে তাৰ বাবে এখনি ফুলাম গামোচাৰে এখন অভিনন্দন পত্ৰ জ্ঞাপন কৰিছে মাননীয় মাধৱ দেৱনাথে। ভৱিষ্যত উজ্জ্বল কামনা কৰা। আন এগৰাকী কৃতি ছাত্ৰী প্ৰসেনজিৎ দাস, তেওঁ 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে অৰ্জন কৰি গাঁৱৰ বাবে যি গৌৰৱ কঢ়িয়াই আনিছে তাৰ বাবে এখনি ফুলাম গামোচাৰে আৰু এখন অভিনন্দন পত্ৰ জ্ঞাপন কৰিছে আমাৰ সভাপতি শ্ৰীযুত মাধৱ দেৱনাথে। তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰা হ'ল। আন এগৰাকী কৃতি ছাত্ৰ বিবেক ৰমন দাস, 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে অৰ্জন কৰি যি গাঁৱৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে তাৰ বাবে এখন অভিনন্দন পত্ৰ আৰু এখনি ফুলাম গামোচাৰে তেখেতক সম্বোধনা জনাইছে আমাৰ মাননীয় মাধৱ দেৱনাথে। তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰা হ'ল। এতিয়া আমি জয় অঙ্কুর সংঘ, জয় অঙ্কুর সংঘ, জয় অঙ্কুর সংঘ। আমি সদায় নিজৰ অৰিজিনটো মনত ৰাখিবা। ধন্যবাদ।